নমস্কাৰ, পুনৰ এটা নতুন মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এইফালে যাবলৈ লৈছোঁ মন্দিৰলৈ। ভাবি দেখিছিলোঁ আমি শিৱসাগৰত থকা শিৱদৌললৈ যাম বুলি, কিন্তু ৰাতিপুৱা কিনকিনীয়া বৰষুণ জাকত আমাৰ উঠাৰ দেৰি হৈছিল। আৰু ভাবিলোঁ এতিয়া যদি শিৱদৌললৈ যাওঁ, তাত মানুহৰ বহুত লাইন লাগি থাকিব। তাতে আজি সোমবাৰ, সেইকাৰণে এইভাগ মন্দিৰলৈকে আহিছিলোঁ। এইভাগ মন্দিৰ আছে কুজিবালিত। হয়তো আপোনালোকে শিৱসাগৰলৈ অহা যোৱা কৰোঁতে এইভাগ মন্দিৰ দেখিছে। মন্দিৰভাগ সঁচাকৈ অলপ জাগৃত আছে। যেনেধৰণে আপুনি কিবা এটা বিচাৰে, এই মন্দিৰভাগৰ পৰা যেন আমি পাই যাম, কিবা এটা পজিটিভ ভাৱ আছে। আৰু এয়া হৈ গ'ল মন্দিৰৰ ভিতৰৰ ভাগ একদম ঠাণ্ডা পৰিৱেশ হয়। আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় গম পাব। ময়ো এইফালে পূজা চূজা কৰি ল'লোঁ, দিয়া লগালোঁ, অগৰবতী লগাই ভগৱানৰ ওচৰত মূৰ ধোৱালোঁ। মোৰ লগত ঘটি থকা সকলো বেয়াবিলাক যেন ভাল হৈ যায়, তাৰে আশা কৰি ভগৱানৰ ওচৰত আশীষ ল'লোঁ। আৰু ইয়াৰ দিয়া তাতহে লগাব দিয়ে, কিন্তু দিয়া গছ বাহিৰত লগাবলৈ দিয়ে। এইফালে পূজা চূজা কৰি দিয়া গছ লগাবৰ কাৰণে বাহিৰত আহিছিলোঁ। এইফালে বাহিৰৰ ভাগ চাওকচোন, যেন কৈলাশ পৰ্বতৰ পৰা বহি বাবাই যেন আমাক চাই আশীৰ্বাদ কৰি আছে, তেনেকুৱা এটা অনুভৱ আপোনালোকৰো হ'ব। এইফালে পূজা চূজা কৰি আহি আমি পণ্ডিতজনক অকণমান সেৱা কৰিলোঁ। আৰু এইফালে আমাৰ ধনুৱে কিবা এটা ক'ব থাকি গ'ল বোলে ভগৱানক। এইফালে তেওঁ গৈ পিনে কৈ থৈ আহিছেগৈ। আৰু এইফালে বাহিৰৰ পৰিৱেশ আমি আৰু বাবাই আমাক অকণমান প্ৰসাদো দিছিলে, আমি খালোঁ। এইফালে মাৰ কাৰণে অকণমান প্ৰসাদ লৈ ঘৰ হ'লোঁ। মোৰ মিনি ব্লগটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।